দুৰ্নীতি বিৰোধী বঁটা 2022 এই বঁটা লাভ কৰি মই অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ আৰু যোৱা কেইবা দশকো ধৰি দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে কৰা যুঁজৰ এয়া এটা স্বীকৃতি বুলিও মই অনুভৱ কৰিছোঁ আৰু আগন্তুক দিনত এই বঁটাই মোক দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আৰু অধিক অনুপ্ৰেৰণা যোগাব আৰু শক্তি প্ৰদান কৰিব বুলিও মই আশা প্ৰকাশ কৰিছোঁ। সদশেষত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম এই সংগঠনলৈ মোক এই বঁটা প্ৰদান কৰাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।